অসমৰ লগতে দেশৰ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা আৰু ইয়াৰে অসম আৰু পশ্চিমবংগত হ'ব বিজেপি চৰকাৰ। অসম আৰু পশ্চিমবংগত পুনৰ হ'ব বিজেপি চৰকাৰ। অসমৰ লগতে দেশৰ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ শেহতীয়া ফলাফল আপোনালোকক জনাই আছো। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। আজি পুৱাৰে পৰা অসমৰ লগতে দেশৰ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে আৰু অসমত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। একক সংখ্যাগৰিষ্ঠতাৰে অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। এই মুহূৰ্তলৈকে বিজেপিয়ে কেইখন আসন লাভ কৰিছে, কংগ্ৰেছে কেইখন আসন লাভ কৰিছে, অসমৰ কোনটো দলে কিমান আসন লাভ কৰিছে সবিশেষ তথ্য জনাই আছো। নিৰ্বাচন আয়োগৰ ৱেবছাইটত এয়া পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছো। এয়া হৈছে অসমৰ তথ্য। অসমৰ তথ্য আপোনালোকক পোনপটীয়াকৈ জনাম। এই মুহূৰ্তলৈকে ভিডিঅ' প্ৰস্তুত কৰা সময়লৈকে কোনটো দলে কিমান আসনত লিড লৈ আছে বা কেইখন আসনত জয়লাভ কৰিছে সবিশেষ তথ্য জনাই আছো। এই মুহূৰ্তলৈকে বিজেপিয়ে লিড লৈ আছে 81খন আসনত, INC অৰ্থাৎ কংগ্ৰেছে 20খন আসনত, BPF 10খন, AGP 9খন, AIUDF 2খন, RD অৰ্থাৎ ৰাইজৰ দলে 2খন আৰু আদাৰ্ছ অৰ্থাৎ অন্যান্য 2খন আসনত অগ্ৰগতি লাভ কৰি আছে। সবিশেষ তথ্য জনাইছো আপোনালোকক। ইয়াৰে ভাৰতীয় জনতা পাৰ্টীয়ে লিড লৈ আছে 78 অৰ্থাৎ 78খন আসনত আৰু 3খন আসনত ইতিমধ্যে জয়লাভ কৰিছে। কোন 3খন আসনত জয়লাভ কৰিছে আপোনালোকক সেই তথ্য জনাম। ধেমাজিত বিজেপিয়ে জয়লাভ কৰিছে। ৰণোজ পেগু, ডক্টৰ ৰণোজ পেগু, পূৰ্বৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণোজ পেগুৱে বৃহৎ জয়লাভ কৰিছে। আৰু তাৰ পিছৰ সমষ্টিটো হৈছে চিচিবৰগাঁও সমষ্টিত জীৱন গগৈয়ে জয়লাভ কৰিছে। আৰু তাৰ পিছৰ সমষ্টিটো হৈছে যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামীয়ে জয়লাভ কৰিছে। বৃহৎ পৰাজয় হৈছে গৌৰৱ গগৈয়ে বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছে। হিতেন্দ্ৰনাথ গোস্বামীয়ে টোটেল ভোট লাভ কৰিছে 69,439টা। জীৱন গগৈয়ে টোটেল ভোট লাভ কৰিছে 75,758টা আৰু ডক্টৰ ৰণোজ পেগুৱে টোটেল ভোট লাভ কৰিছে 83,649টা। আৰু তাৰপিছত আপোনালোকক তথ্য জনাই আছো। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC কংগ্ৰেছ দলে এই মুহূৰ্তলৈকে 20খন আসনত অগ্ৰগতি লাভ কৰি আছে, কিন্তু এখন আসনতো জয়লাভ কৰা নাই। বড়োলেণ্ড পিপলছ ফ্ৰণ্ট চমুকৈ BPF এখন আসনত জয়লাভ কৰিছে আৰু 9খন আসনত অগ্ৰগতি লাভ কৰি আছে। কোনখন আসনত জয়লাভ কৰিছে এই তথ্য আপোনালোকক জনাইছো। মাজবাট সমষ্টিত জয়লাভ কৰিছে চৰণ বড়োৱে। টোটেল ভোট লাভ কৰিছে 84,718টা। আৰু তাৰ পিছৰ AGP অৰ্থাৎ অসম গণ পৰিষদ দলে এই মুহূৰ্তলৈকে এখন আসনতো জয়লাভ কৰা নাই, কিন্তু লিড লৈ আছে 9খন আসনত। আৰু তাৰ পিছত আছে AIUDF অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট। বৰ্তমানলৈকে এখন আসনতো জয়লাভ কৰা নাই, কিন্তু লিড লৈ আছে 2খন আসনত। ৰাইজৰ দল অখিল গগৈৰ ৰাইজৰ দলে এই মুহূৰ্তলৈকে এখন আসনতো জয়লাভ কৰা নাই যদিও 2খন আসনত অগ্ৰগতি লাভ কৰি আছে। আৰু তাৰ পিছত আছে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ TMCয়ে এখন আসনত জয়লাভ কৰিছে। এই তথ্য আপোনালোকক জনাইছো। মন্দিয়া সমষ্টিত জয়লাভ কৰিছে, বৃহৎ জয়লাভ কৰিছে শ্বেৰমান আলী আহমেদে। টোটেল ভোট লাভ কৰিছে 94,577টা। অসমত এবাৰ খাতা খুলিছে TMC দলে। পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছে, মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে মন্দিয়া সমষ্টিত বৃহৎ জয় লাভ কৰিছে। শ্বেৰমান আলী কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক শ্বেৰমান আলীয়ে বৃহৎ জয় লাভ কৰিছে। টোটেল ভোট লাভ কৰিছে 94,577টা। আৰু তাৰ পিছত আছে IND ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ আদাৰ্ছ। এইটো এখন আসনত জয়লাভ কৰিছে। কোনখন আসনত কোনে জয়লাভ কৰিছে সেই তথ্য জনাম। বীৰসিং জৰুৱা সমষ্টিত ৰিজামিনে টোটেল ভোট লাভ কৰিছে 50,803টা ভোটত তেওঁ বৃহৎ জয়লাভ কৰিছে। ইণ্ডিপেণ্ডেন্স অৰ্থাৎ যি নিৰ্দলীয় প্ৰাৰ্থী বুলি কোৱা হয়। বীৰসিং জৰুৱা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰিজামিনে লাভ কৰিছে 50,803টা ভোট লাভ কৰি বৃহৎ
জয়লাভ কৰিছে। এয়া আছিলে অসমৰ নিৰ্বাচনী ফলাফল। অসমৰ নিৰ্বাচনী ফলাফল এয়া। আৰু আপোনালোকক অসমৰ লগতে বাকী কেইখন ৰাজ্যৰ ফলাফল জনোৱাৰ চেষ্টা কৰিম। বাকী কেইখনত কোনে কিমানখন আসন লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তলৈকে। আমি অসমৰ পিছত চাম কেৰালা। কেৰালাত এই মুহূৰ্তলৈকে আইএনচিয়ে 44খন আসনত লিড লৈ আছে আৰু জয়লাভ কৰিছে 20খন আসনত। CPIMে 16খন আসনত লিড লৈ আছে, জয়লাভ কৰিছে 10খন আসনত। IUMLে 19খন আসনত লিড লৈ আছে, 3খন আসনত জয়লাভ কৰিছে। CPIয়ে 5খন আসনত লিড লৈ আছে, 3খন আসনত জয়লাভ কৰিছে। আৰু KAC দলে 5খন আসনত জয়লাভ লিড লৈ আছে আৰু 2খন আসনত জয়লাভ কৰিছে। আৰু তাৰপিছত আমি চাম পুডুচেৰী। পুডুচেৰীত INRCয়ে 1খন আসনত লিড লৈ আছে, 9খন আসনত জয়লাভ কৰিছে। বিজেপিয়ে 3খন আসনত লিড লৈ আছে, 2খন আসনত জয়লাভ কৰিছে। IND অৰ্থাৎ যি নেকি ইণ্ডিপেণ্ডেন্স 3খন আসনত জয়লাভ কৰিছে। DMK 1খন আসনত লিড লৈ আছে আৰু 1খন আসনত জয়লাভ কৰিছে। আৰু শেষত আছে INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। কংগ্ৰেছ দলে মাত্ৰ 1খন আসনত উইন হৈছে অৰ্থাৎ জয়লাভ কৰিছে। আমি তাৰপিছত চাম তামিলনাডুৰ ফলাফল। তামিলনাডুত TVK বিজয় থালাপতিৰ TVK দলে এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে তামিলনাডুত। তামিলনাডুত TVK দলে 105খন আসনত অগ্ৰগতি লাভ কৰি আছে। বৃহৎ বিজয়ৰ দিশে TVK দল। আৰু DMK 59খন আসনত অগ্ৰগতি লাভ কৰি আছে, 1খন আসনত জয়লাভ কৰিছে। ADMK 50খন আসনত অগ্ৰগতি লাভ কৰি আছে, PMK 4খন আসনত অগ্ৰগতি লাভ কৰি আছে। আৰু INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলে 3খন আসনত অগ্ৰগতি লাভ কৰি আছে, 1খন আসনত জয়লাভ কৰিছে। আৰু আমি এইবাৰ চাম আমাৰ চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগ। পশ্চিমবংগত এইবাৰ বৃহৎ জয়ৰ দিশে আগবাঢ়িছে বিজেপি দল। বিজেপিয়ে 194খন আসনত লিড লৈ আছে আৰু উইন হৈছে অৰ্থাৎ জয়লাভ কৰিছে 1খন আসনত। AITCয়ে 91খন আসনত লিড লৈ আছে, 1খন আসনত উইন হৈছে অৰ্থাৎ জয়লাভ কৰিছে। AITC অৰ্থাৎ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ মমতা বেনাৰ্জী TMC দলে 91খন আসনত অগ্ৰগতি লাভ কৰি আছে। INC অৰ্থাৎ কংগ্ৰেছ দলে 2খন আসনত অগ্ৰগতি লাভ কৰি আছে। AJUP দলে 2খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু CPIMে 1খন আসনত অগ্ৰগতি লাভ কৰি আছে। এয়া আছিলে পশ্চিমবংগৰ নিৰ্বাচনী ফলাফল। পশ্চিমবংগত এইবাৰ একক সংখ্যাগৰিষ্ঠতাৰ দিশে বিজেপিয়ে চৰকাৰ গঠন কৰিব পশ্চিমবংগত। যি 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ তথ্য আপোনালোকক জনালো। ইয়াৰ ভিতৰত অসম আৰু পশ্চিমবংগত বৃহৎ জয়ৰ দিশে বিজেপি দল। অসমত এই মুহূৰ্তলৈকে 98খন আসনত জয়লাভ কৰিছে বিজেপি, 3খন আসনত 78খন আসনত লিড লৈ আছে বিজেপি দল আৰু উইন হৈছে অৰ্থাৎ জয়লাভ কৰিছে 3খন আসনত। আৰু পশ্চিমবংগত 194খন আসনত অগ্ৰগতি লাভ কৰি আছে, লিড লৈ আছে বিজেপি দলে, 1খন আসনত জয়লাভ কৰিছে। এই দুখনকৈ ৰাজ্যত বিজেপিৰ চৰকাৰ এক প্ৰকাৰ নিশ্চিত। এই দুখনকৈ ৰাজ্যত বিজেপিৰ চৰকাৰ নিশ্চিত হৈছে। আৰু লগতে তামিলনাডুত বিজয় থালাপতিৰ TVK এই দলটোৱে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। এইবাৰ প্ৰথমবাৰ ৰাজনৈতিক দল খুলিয়ে এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে বিজয় থালাপতিয়ে। TVK দলে 105খন আসনত অগ্ৰগতি লাভ কৰি আছে। তামিলনাডুত TVK একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে।